নমস্কাৰ মই দেৱজিতে আপোনালোক সকলোলৈকে সোশ্যাল মিডিয়া প্লেটফৰ্মলৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁ মোৰ গাঁৱৰ বেক সাইডে এখন বিল আছে বৰবিল। অকণমান তোমাক মই দেখাব বিচাৰিছোঁ বৰবিল। এই দেখিছে আপোনালোকে বৰবিলৰ পৰিৱেশ। য'ত বৰবিলৰ বিষয়ে ক'বলৈ লৈছিলোঁ। আৰু বৰবিলৰ চৰাই চিৰিকটি বিভিন্ন প্ৰজাতিৰ আছিলে। মই যেতিয়ালৈকে 9-10লৈকে পঢ়ি আছোঁ, আজি 10 বছৰ আগৰ কাহিনী। বৰবিলত বিভিন্ন প্ৰজাতিৰ চৰাই আছিলে আৰু আজিৰ দিনত এই পৰিৱেশত এই চৰাইবিলাক প্ৰায় বিলুপ্ত দিশে। কাৰণ কিহৰ কাৰণে প্ৰকৃতিৰ কিছুমান বহুতো চৰাই দেখা পোৱা নাযায়, অকল বৰবিলতে বুলি নহয়, আৰু বিভিন্ন ডাঙৰ বিলবিলাকতো আজিকালি বিলুপ্ত হ'বলৈ ধৰিছে। কাৰণ মানুহৰ জনসংখ্যা বৃদ্ধি হৈছে, বৃহৎ জনগাঁথনি হৈছে। লগে লগে জনসংখ্যা মানুহে কিছুমান চৰাই চিৰিকটি খেদিছে। কিছুমান মই অলপ দিনৰ আগত দেখিছিলোঁ মানুহবিলাকো চৰাই চিৰিকটিক আচলতে বেয়া ব্যৱহাৰ কৰাৰ কাৰণে চৰাইবিলাক আঁতৰি গৈছে। আজি 10 বছৰ আগত ইয়াত বহুত বিভিন্ন ধৰণৰ প্ৰজাতিৰ চৰাই আছিলে। আৰু মাছৰ বিষয়ে আপোনালোকক ক'ম, ৰৌ মাছ, বৰালি মাছ, বাহু মাছ, আৰু বাৰিষাৰ সময়ত বৰালি মাছটো মেইন বাৰিষাৰ সময়ত এভেইলেবল আছিলে। আজিৰ দিনত এইবিলাক মাছ নাই। আগত নাৱৰ মাছ আছিলে এভেইলেবল, জালত লাগি যায়, চেপা পাতিলে আমাৰ মানুহে খাব পাৰে। গতিকে বৰবিলখন এতিয়া আপোনালোকক কি ক'ম, বৰবিলৰ বিষয়ে মোৰ অতীতৰ স্মৃতি জড়িত আছে বৰবিলত। আৰু এই ওচৰতে এগৰাকী বাইদেউ আছে, এই বাইদেউ খুব মাছ খায়। গতিকে বাইদেউগৰাকী আমাৰ অতি প্ৰিয় বাইদেউ, বংকল বাইদেউ বুলি মাতোঁ আমি, তাৰমানে বংকল গাঁৱত বাইদেউ কিন্তু মাছ পায়েই। এই বাইদেউ জাল পাতে, বাইদেউ মাছ, কাৰণ বাইদেউ ঘৰটো বৰবিলৰ ওচৰতে, সেইকাৰণে ভাল, বাইদেউ মাছ খাবলৈ পায়। গতিকে আমাকো খুৱাই, কেতিয়াবা দিয়ে বাইদেৱে, ভাল। আজি এই পৰিৱেশ নাই। আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ বৰবিল। চাওক, ব্ৰহ্মপুত্ৰৰ পৰা পানী পৰে, বাৰিষা সময়ত ব্ৰহ্মপুত্ৰৰ পানী ইয়াত পৰে। আৰু অধিক বৰষুণ হ'লে মানে এই মথাউৰিটো মানে প্ৰায়খিনি অমান হৈ যায় পানীৰ। গতিকে ভয় লগা হয়। আৰু আমাৰ ল'ৰাখিনিয়ে পহৰা দিয়ে, ৰাতি ল'ৰাবিলাকে পহৰা দিয়ে। গতিকে বৰবিলৰ বিষয়ে ক'বলৈ গ'লে বহুত অতীত স্মৃতি আছে। মই ল'ৰালি কালত জড়িত আছিলোঁ। 6-7 থাকোঁতে আমিও মাছ ধৰিছিলোঁ। গতিকে চটিজাল মাৰে, আমি মাছৰ কাৰণে যাওঁ। এনেই ফ্ৰী এভেইলেবল মাছ আছিলে। গতিকে আজিৰ দিনত এইবিলাক প্ৰায় বিলুপ্ত দিশে। এইবোৰ দিন নাই আজিৰ দিনত। আজি জাল পাতিলেও মাছ ইমান পোৱা নাযায়। গতিকে এসাঁজ মাছ খাবলৈও আজিৰ দিনত বহুত কষ্ট কৰিব লগা হয়। আৰু ইয়াৰ লগে লগে এখন বহুত পুৰণা নাও, আমাৰ বাইদেউ নাও থাকে, বংকাল বাইদেউৰ নাও। এই নাওখনো বহুত দিনৰ, গতিকে নাওবিলাক দেখাই নাই, প্ৰায় নাও বহুত দিনৰ মূৰত দেখিলোঁ, ভাল লাগিলে। গতিকে খুবেই ভাল লাগিলে। বৰবিলৰ এই প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আছে বৰবিলখন। আৰু ইমান ধুনীয়া চিনেৰী, চাওক এইবিলাক একদম। আৰু গৰম দিনতো, জুলাই আগষ্টতো ইমান গৰম নহয় বৰবিলত। আমি হাৱা ল'বলৈ আহোঁ, প্ৰায় ল'ৰাখিনি ৰাতি আগত আহে হ'লে এইটো পৰিৱেশ আছিলে। আজিৰ দিনত এইবিলাক পৰিৱেশ প্ৰায় নাই। ল'ৰাবিলাকো চবেই কৰ্মমুখী হৈছে, গতিকে চবেই কামে আছে। কিছুমানে যদি ডেইলি কাম কৰে, কিছুমানে যদি ৰেগুলাৰ মাহৰ মূৰত কাম কৰে, কোম্পানীত বাহিৰত আছে, অসমৰ বিভিন্ন বহিৰাজ্যত কৰ্মসূত্ৰে আছে। গতিকে আজিৰ দিনত ল'ৰাবিলাকো কৰ্মমুখী হৈছে, নিজকে গাঁৱতো কৰ্ম কৰিছে, গতিকে পাবলৈ নাই। গতিকে ইয়াত একচুৱেলি বৰবিলৰ মথাউৰিটোত আছে। গৰম দিনৰ কাৰণে একচুৱেলি ভাল। গৰমৰ হাৱাটো চাই বহুত ঠাণ্ডা। আমি 4-5টামান বজাত ওলাই আহোঁ, এনেই ভাল লাগে ইয়াৰ। গতিকে বহুত জড়িত আছে। বিশেষকৈ এটা কথা ক'বই লাগিব, বৰবিলৰ মাছ খাই খুবেই সোৱাদ হয়। বৰবিলৰ মাছ পাহৰিব নোৱাৰোঁ। আৰু বহুত দূৰৰ পৰা আহে, গোলাঘাট টাউনৰ পৰা, যোৰহাটৰ পৰা ধৰি ইয়াৰ মাছ চাপ্লাই হয়। গতিকে বৰবিলৰ মাছ মই 1 নম্বৰ লেখত ল'ব লাগিব বৰবিলৰ মাছৰ বিষয়ে। মাছ বিভিন্ন আছে, ৰৌ, বাও, বৰালি মাছখিনি প্ৰায় কম থাকে। গতিকে বৰবিলৰ মাছ বুলি ক'লে খুবেই সোৱাদ, সেইকাৰণে পাহৰিব নোৱাৰোঁ। এই স্মৃতি জড়িত আছে মোৰ বৰবিলৰ লগত। আজি প্ৰায় গাঁৱৰ ল'ৰাখিনিকো লগ পোৱা নাই, বহুত দিন হ'ল। চবেই গাঁৱৰ ল'ৰাখিনি চবেই কামে কৰ্মমুখী হৈছে, খেতিত লাগিছে। কিছুমানে বাহিৰত কৈছে, কোম্পানীত আছে, বহুত চেন্নাই, মুম্বাই, বহুত ষ্টেটত আছে। কিছুমানে গভৰ্ণমেণ্ট চাকৰি কৰিছে। গতিকে মোৰ ঘৰ একচুৱেলি বৰবিলৰ ওচৰতে, আৰু মই আহিয়ে থাকোঁ প্ৰায়। মই দিনত 2-3বাৰ এনেই আহোঁ। ইয়াৰ যিটো নেচাৰেল হাৱা, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এক নান্দনিক দৃশ্য। গতিকে তোমাক মই অকণমান আৰু দেখাব বিচাৰিছোঁ। তুমি দেখুৱাচোন, তুমি দেখাই দিয়া এইখিনি পৰিৱেশ, আমাৰ বৰবিলৰ গোটেই ৰাউণ্ডটো দেখাই দিয়া।
মনোজ লয়ঙক আজি লগ পালোঁ চিনিও পায় মোৰ কিছুমান ফলোৱাৰ্ছ আছে মনোজ লয়ঙ তাৰ ফেচবুক পেজ আছে আপোনালোকে ফ'ল' কৰিব আৰু লাইক আৰু কমেণ্ট কৰিব তেখেতৰ পোষ্টবিলাকো তেখেতেও ৰেগুলাৰ দিয়ে আজিকালি আপডেট দিয়ে গুড মৰ্ণিং গুড ইভিনিং গুড আফটাৰনুন গতিকে মনোজ লয়ঙ বুলি কৈ দিছোঁ আপোনালোকে ফ'ল' কৰিব আৰু কমেণ্ট কৰি থাকে মোক পাই যাব মোৰ পোষ্টত প্ৰতিটো পোষ্টতে কমেণ্ট কৰে ময়ো কৰোঁ এই কণ্টেণ্ট মনিটাইজেশ্যন পাবলৈ ই কষ্ট কৰি আছে বহুত দিন কষ্ট কৰি দুমাহমান হৈছে নে খোলা তোমাৰ 4 মাহ হ'ল মই 6 মাহৰ মূৰত পাইছোঁ কণ্টেণ্ট মনিটাইজেশ্যন ময়ো 5 মাহমান চলাই 1 মাহ ষ্টপ দি দিছিলোঁ নচলাওঁ এইবিলাক কেতিয়া দিব বুলি কিন্তু ধৈৰ্য লাগে লাষ্টত ধৈৰ্যৰ পথ গম নোপোৱাকৈ পইচাও পালোঁ পইচাটো মেটাৰ নহয় পইচা পাম বুলি কাম কৰা নাই এটা ভাল লাগে আজৰি সময়ত ছ'চিয়েল মিডিয়াত সময় দিব পাৰিছোঁ এইটো এটা ভাল গতিকে মই অসমবাসী ৰাইজক আহ্বান জনাম যিসকলে আমাৰ কিছুমান যিসকলে মানে ফ্ৰী থাকে টাইমত আপোনালোকেও ছ'চিয়েল মিডিয়াটো ভাল কামত ইউজ কৰিব পাৰে যেনেদৰে আমাৰ বাইদেউসকল আছে আৰু মোৰ দাদাসকল আছে যদি এনেই ফ্ৰী টাইমত থাকে মোবাইলটো 1 ঘণ্টা অলপ সময় দিয়ক ছ'চিয়েল মিডিয়াত ফেচবুকত ফটো আপলোড কৰক আজিকালি ফেচবুকে ফটোত বেছি পইচা আৰ্নিং হৈছে গতিকে অকল ভিডিঅ'য়ে দিব লাগে এইটো কোনো কথা নাই ফেচবুকে কোনো নীতি নিয়ম বান্ধি দিয়া নাই যে অকল ভিডিঅ' দিব লাগে মাজে মাজে ফটো দিয়ক আপোনালোকে আৰু ফটো অতি চবেই ভাল পায় আজি আপোনালোকৰ গাঁৱৰ ফটো দিয়ক গাঁওখনৰ গতিকে আপোনালোকৰ ঘৰৰ ওচৰ ছাইডত ধুনীয়া ধুনীয়া জেগাবিলাকত ফটোত আপোনাৰ নিজৰ ফটো দিয়ক আৰু ফেচবুকে নিজৰ ফটোটো বিচাৰিছে মানুহজন অৰিজিনেল মানুহ হয়নে নহয় ফেচবুকে চেক কৰিব বিচাৰিছে গতিকে কণ্টেণ্ট মনিটাইজেশ্যন মোৰ ভাইটিক যাতে সোনকালে দিয়ে মই আমাৰ ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গক আহ্বান জনাইছোঁ তেখেতৰ ফেচবুকটো সৃষ্টি কৰিছে তেখেতৰ নেতৃত্বতে ফেচবুকটো গঢ়ি উঠিছে গতিকে তেখেতক আহ্বান জনাইছোঁ মই আমাৰ মনোজ লয়ঙৰ ফেচবুক পেজটো কম দিনৰ ভিতৰত এই মাহৰ নহ'লেও নেক্সট মাহৰ ভিতৰত কণ্টেণ্ট মনিটাইজেশ্যন প্ৰদান কৰে যেন মই এয়া আহ্বান জনাইছোঁ ফেচবুকৰ স্বত্বাধিকাৰীক আৰু লগতে মাৰ্ক জুকাৰবাৰ্গক গতিকে মনোজ লয়ঙেও ৰেগুলাৰ কাম কৰি আছে মোৰ ভাইটি হয় তেখেতক দি দিয়ক আৰু তেখেতৰ এনি টাইম ফেচবুকত এক্টিভ থাকে গতিকে বহুত আগতে পাব লাগিছিলে তেখেতক কিন্তু কি কাৰণে দিয়া নাই ফেচবুকে কি ছিষ্টেমত দিছে কোনো ক'ব নোৱাৰে যাৰ ভিউৱাৰ্ছ বেছি তাক দিয়া নাই আজি মোৰ গোগামুখৰ বাইদেউ এজনী আছে মই ইয়াতে ক'ব বিচাৰিছোঁ ৰিংকুমণি ভূঞা গোগামুখত ঘৰ বাইদেউ হয় বাইদেউকো মই তেখেতৰ আজিলৈকে হোৱা নাই বুলি কৈছে তেখেতে ইমানেই ভিডিঅ' বনায় ৰিলছ বনায় দিনটোত 4টা-5টা এৰি দিয়ে আৰু ভিউছো বহুত আছে ফলোৱাৰ্ছো বহুত আছে 17K ওপৰত আছে 20K হ'বলৈ হ'ল তেখেতকো দিয়া নাই কিয় কাৰণে দিয়া নাই ফেচবুকে কি কাৰণত দিয়া নাই এইটো ধৰিব পৰা নাই কম ফলোৱাৰ্ছতে দিছে 4,000টো দিছে আৰু কম ভিউছতে দিছে কিন্তু এইটো ভাগ্য কণ্টেণ্ট মনিটাইজেশ্যনটো পোৱাটো ভাগ্য গতিকে মই ভাইটিক মনোজ লয়ঙক কম দিনৰ ভিতৰত মনোজ লয়ঙক আমাৰ অভিজিত লয়ঙ আছে আৰু বহুত আছে মোৰ লগৰ কিছুমান পোৱা নাই চবকে যাতে অসমবাসী যিসকলে আমাৰ কষ্ট কৰি আছে ফেচবুকত দিনে ৰাতি ফটো দি আছে আপলোড কৰি আছে তেখেতসকলক কম দিনৰ ভিতৰত কণ্টেণ্ট মনিটাইজেশ্যনটো প্ৰদান কৰে যেন ফেচবুকক মই আহ্বান জনাইছোঁ আৰু ভাইটিও লাহে লাহে ৰিলছ দি থাকিবা দেই মাজে মাজে এই পৰিৱেশবিলাক দেখাবা ইমান ধুনীয়া পৰিৱেশৰ মাজত আছোঁ আমি বৰবিলত গতিকে এই পৰিৱেশ তুমি দেখাই দিয়া ইমান বঢ়িয়া পৰিৱেশৰ মাজত আছোঁ চব এই বৰবিল আমাৰ গাঁৱৰ মোৰ ঘৰ একচুৱেলি মোৰ ঘৰৰ একদম ওচৰতে আছে 5 মিনিটো নালাগে মোৰ ঘৰৰ ওচৰত আছে আৰু এইটো এটা মথাউৰি হয় চ' বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ লৈছোঁ আকৌ আপোনালোকক লগ পোৱাৰ আশাৰে থেংক ইউ ছ' মাছ বাই